এই ভিডিওটোত আমি গৰিষ্ঠ সাধাৰণ উৎপাদকৰ বিষয়ে আলোচনা কৰিম। যিকোনো দুটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক আমি যদি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে সাধাৰণ নিয়ম মতে উলিয়াব গ'লে ধৰি লোৱা আমি 5 আৰু 10ৰ গসাউ উলিয়াব লাগে। তেতিয়া আমি কেনেকৈ উলিয়াও? প্ৰথমতে 5ৰ উৎপাদকবিলাক উলিয়াই লওঁ। 5ৰ উৎপাদকবিলাক হৈছে 5 1 5 তাৰ পাছত একো নাই আৰু। ঠিক তেনেকৈ 10ৰ উৎপাদকবিলাক 1 2 5 and 10। ইয়াত যদি আমি চাবলৈ যাওঁ 5ৰ উৎপাদকবিলাক হ'ল 1 আৰু 5, 10ৰ উৎপাদকবিলাক 1 2 5 আৰু 10। এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক 5 আৰু 10ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হৈ গ'ল 5। সাধাৰণ মানে 5ৰ লগতো সেইটো উৎপাদক থাকিব লাগিব আৰু 10ৰো উৎপাদক হ'ব লাগিব। গতিকে 5টোৱে সাধাৰণ উৎপাদক হয়, 5 আৰু 10ৰ, আৰু আটাইতকৈ ডাঙৰ এইটোৱে উৎপাদক। গতিকে 5 আৰু 10ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হৈ গ'ল 5। এনেকৈ উলিয়াব পাৰোঁ। কিন্তু গসাউ এনেকৈ উলিয়াই থকাতকৈ আমি সংখ্যা দুটা দেখিয়ে গম পাব পাৰোঁ যে সিহঁতৰ গসাউ কিমান হ'ব। ইয়াত 4 আৰু 8ৰ গসাউ যদি আমি ওলাব যাওঁ, ঠিক তেনেকৈ 6 আৰু 12ৰ যদি গসাউ ওলাব যাওঁ, এনেকৈ যদি বেলেগ বেলেগ সংখ্যা দিয়া থাকে তেনেহ'লে আমি কেনেকৈ গসাউ লগে লগে উলিয়াব পাৰোঁ সেই বিষয়ে এতিয়া আলোচনা কৰিম। ধৰি লোৱা 4 আৰু 8ৰ আমি গসাউ ওলাব লাগে। তেতিয়া আমি কি কৰিম? এই 4 আৰু 8ৰ ডিফাৰেঞ্চটো উলিয়াই ল'ম, পাৰ্থক্যটো। ডিফাৰেঞ্চ মানে পাৰ্থক্য, যে 4 আৰু 8ৰ পাৰ্থক্যটো হৈছে 4। এতিয়া আমি চাব লাগে এই 4 সংখ্যাটোৰে দুয়োটা সংখ্যাকে হৰণ যায় নে নাযায় চাব লাগে। যে 4 সংখ্যাটোৰে 4ক হৰণ যাব, লগতে 8কো হৰণ যাব। তাৰমানে 4 আৰু 8ৰ গসাউ হৈ যাব 4। 4 আৰু 8ৰ গসাউ 4। ডিফাৰেঞ্চটোৱেই যদি দুয়োটা সংখ্যাকে হৰণ যায় তেতিয়াহ'লে ডিফাৰেঞ্চটোৱেই গসাউ হয়। ঠিক তেনেকৈ ইয়াত আছে 6 আৰু 12ৰ গসাউ। যদি আমাক 6 আৰু 12ৰ গসাউ ওলাব দিয়ে, প্ৰথমতে আমি ইহঁতৰ ডিফাৰেঞ্চটো উলিয়াই ল'ম, পাৰ্থক্যটো উলিয়াই ল'ম। 6 আৰু 12ৰ ডিফাৰেঞ্চটো হৈছে 6। এতিয়া আমি চাব লাগে 6 সংখ্যাটোৰে 6 আৰু 12ক দুয়োটাকে হৰণ যায় নে নাযায় চাব লাগে। গতিকে যায়, আমি জানো 6এৰে 6ক হৰণ যায়, লগতে 6এৰে 12কো হৰণ যায়। গতিকে 6 আৰু 12ৰ গসাউ 6। এইবাৰ আহিছোঁ তিনিটা সংখ্যা দিয়া আছে ইয়াত। তিনিটা সংখ্যা দিয়া থাকিলে আমি ইহঁতৰ ডিফাৰেঞ্চবিলাক চাম। যে 12 আৰু 15ৰ ডিফাৰেঞ্চটো হৈছে 3, 15 আৰু 21, 15 আৰু 21ৰ ডিফাৰেঞ্চটো হৈছে 6। এতিয়া আমি যিটো সৰু সংখ্যা 3 আৰু 6ৰ ভিতৰত যিটো সৰু সংখ্যা থাকে সেই সংখ্যাটো চাম। সৰু সংখ্যাটো হৈছে 3। গতিকে এই 3 সংখ্যাটোৰে এই গোটেইকেইটা সংখ্যাকে হৰণ যায় নেকি চাব লাগিব। 3ৰে 12ক হৰণ যায়, 15কো হৰণ যায় আৰু 21কো হৰণ যায়। গতিকে 12, 15 আৰু 21 এই গোটেইকেইটাৰে গসাউ হৈ যাব 3। 12, 15 আৰু 21ৰ গসাউ 3। এতিয়া দিয়া আছে 50, 70 আৰু 85। ইহঁতৰ মাজত পাৰ্থক্যবিলাক আমি ল'ম। যে 50 আৰু 70ৰ ডিফাৰেঞ্চটো হৈছে 20, 70 আৰু 85ৰ ডিফাৰেঞ্চটো হৈছে 15। এই 20 আৰু 15ৰ যিটো সৰু সেই সংখ্যাটো আমি ল'ম। সৰু সংখ্যাটো হৈছে 15। গতিকে এতিয়া চাব লাগিব যে 15 সংখ্যাটোৰে 50, 70 আৰু 85 এই গোটেইকেইটা সংখ্যাক হৰণ যায় নে নাযায়। এতিয়া আমি যদি চাব যাওঁ যে 15 সংখ্যাটোৰে গোটেইকেইটা সংখ্যাক হৰণ নাযায়, নগ'লে কি কৰিম? এই 15 সংখ্যাটোৰ উৎপাদকবিলাক চাম। গতিকে 15ৰ উৎপাদকবিলাক কি কি আছিল? 1 into 15 হয়, 2ৰে নাযায়, গতিকে 3 into 5, আকৌ 5 into 3 হ'ব। গতিকে উৎপাদকবিলাক আমি পালোঁ 1, 3, 5
আৰু 15 এতিয়া আমি গমেই পালোঁ যে গোটেইকেইটা সংখ্যা অৰ্থাৎ 50 70 আৰু 85 তো 15 হৰণ নাযায় এতিয়া চাব লাগিব আমি 5 হৰণ যায় নেকি যে 5 হৰণ যায় নেকি চাব লাগিব 50 70 আৰু 85 এই গোটেইকেইটাকে 5 হৰণ যায় অৰ্থাৎ 50 70 আৰু 85 গসাউটো হৈ যাব 5 ঠিক তেনেকৈ 17 23 27 আৰু 29 ইহঁতৰ যদি আমি গসা ওলাব লাগে তেতিয়া আমি ডিফাৰেন্সটো প্ৰথমতে চাব লাগিব 17 আৰু 23 ডিফাৰেন্সটো হৈছে 6 23 আৰু 24 23 আৰু 27 ডিফাৰেন্সটো হৈছে 4 আৰু 27 আৰু 29 ডিফাৰেন্সটো হৈছে 2 এতিয়া আমি আটাইতকৈ সৰু সংখ্যাটো ল'ম 2 সংখ্যাটো ল'ম 2 সংখ্যাটোৰে গোটেইকেইটা সংখ্যা হৰণ যায় নেকি চাব লাগে গতিকে 2 ৰে তো গোটেইকেইটা সংখ্যা হৰণ নাযায় এটা কি কৰিব লাগিব ইহঁতৰ উৎপাদক কেইটা চাব লাগিব যে 2 ৰ উৎপাদকবিলাক কি কি 1 আৰু 2 হয় গতিকে 2 ৰে নাযায় যেহেতু 1 2 হ'ব এই গোটেইকেইটাৰে উৎপাদক 17 23 27 আৰু 29 উৎপাদক গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক হৈ যাব 1